ৰিচামণি আখতাৰৰ কথা আৰু মনোজ বৈশ্যৰ পাঠেৰে তুমি প্ৰেমত পৰিছা। শুনাচোন, তোমাকেই কৈছোঁ, কাৰোবাৰ প্ৰেমত পৰিছা নেকি? সপোনবোৰেৰে মালা গাঁঠি দুচকুৰ নিদ্ৰাহীনতাৰে পাৰ কৰিছা নেকি ৰজনীবোৰ? হয়, মই তোমাকেই কৈছোঁ। ভাল পোৱা তেওঁৰ কথা ভাবি, ভাল লাগে তেওঁক চাবলৈ, আৰু সপোন দেখা জীৱন লগৰী হিচাপে তেওঁকে পাবলৈ। তেন্তে হয়, তুমি তেওঁৰ প্ৰেমত পৰিছা। তেওঁ হাঁহে, তুমি কোৱা ভাল লাগে তোমাৰ মিঠা হাঁহিবোৰ। তেওঁ কথা পাতে, তুমি কোৱা ভাল লাগে তোমাৰ অভিমানবোৰ। আৰু যেতিয়া তেওঁ কান্দে, তেওঁতকৈও বেছি দুখ লাগে তোমাৰ। তেন্তে হয়, তুমি তেওঁৰ প্ৰেমত পৰিছা। তুমি ব্যস্ত থাকা, তথাপিও তেওঁক মনত পেলোৱা। তোমাৰ টোপনি আহে, তথাপিও এটি মেছেজৰ বাবে অপেক্ষা কৰা। তুমি য'তেই থাকা, তেওঁক কাষত বুলি অনুভৱ কৰা। তেন্তে হয়, তুমি তেওঁৰ প্ৰেমত পৰিছা। নিজৰ কষ্টৰ উপাৰ্জনবোৰ সঞ্চয় কৰা, তেওঁক উপহাৰ দিবলৈ। বাৰে বাৰে ড্ৰেছিঙত জুমি চোৱা তেওঁৰ পচন্দৰ কাপোৰ পিন্ধি কেনে লাগিছে চাবলৈ। আৰু ওঠত ডাঠকৈ লিপষ্টিক, দুচকুত কাজল ল'বলৈ মুঠেই নাপাহৰা। তেওঁৰ প্ৰেমতেই যে তুমি হৈ আছা দিশহাৰা। তুমি তেওঁৰ প্ৰেমত পৰিছা।